নমস্কাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ভিটামিন বিৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। ভিটামিন বি এটা ডাঙৰ বিষয়, কাৰণ ইয়াত 8টা বেলেগ বেলেগ ভিটামিন সন্নিৱিষ্ট হৈ আছে। সেয়েহে ইয়াক একেলগে ভিটামিন বি কমপ্লেক্স নাইবা ভিটামিন বি গ্ৰুপ বুলি কোৱা হয়। প্ৰতিটো বি ভিটামিনৰ নিজস্ব সুকীয়া গুণ আছে। সেয়েহে এই ভিডিঅ'টোক কেইবাটাও ভাগত ভাগ কৰা হৈছে, যাতে আপোনালোকক প্ৰতিটো বি গ্ৰুপ ভিটামিনৰ বিষয়ে যিমান পাৰো সিমান তথ্য দিব পাৰো। গতিকে এই ভিডিঅ'টোত কেৱল ভিটামিন বি গ্ৰুপ কি, ইয়াৰ প্ৰকাৰ আৰু ভিটামিন বি1ৰ বিষয়েহে তথ্য দিয়াৰ প্ৰয়াস কৰা হৈছে। ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলো। বলক এতিয়া ভিটামিন বি গ্ৰুপ আৰু ভিটামিন বি1ৰ বিষয়ে জানো। ভিটামিন বি গ্ৰুপ কি? ভিটামিন বি গ্ৰুপ বা ভিটামিন বি পৰিয়াল হৈছে 8টা পানীত দ্ৰৱীভূত অৰ্থাৎ ৱাটাৰ সলিউবল ভিটামিনৰ এটা পৰিয়াল। যেহেতু এই ভিটামিনবোৰ পানীত দ্ৰৱীভূত হয়, গতিকে ইহঁত তেজৰ মাধ্যমেৰে শৰীৰৰ বিভিন্ন অংগত প্ৰৱেশ কৰে আৰু অতিৰিক্ত পৰিমাণৰ পানীত দ্ৰৱীভূত ভিটামিনবোৰ পেচাব আৰু ঘামৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ ওলাই যায়। ভিটামিন বি গ্ৰুপ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ভিটামিনসমূহ শৰীৰক শক্তি প্ৰদান কৰা, কোষক সুস্থ কৰি ৰখা আৰু আন বহুতো গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰাত সহায় কৰে। অধ্যয়নত দেখা গৈছে যে বি ভিটামিনে কেইবাটাও দিশত লিভাৰৰ উপকাৰ সাধন কৰিব পাৰে। ভিটামিন বি12 আৰু ফলিক এচিড অৰ্থাৎ ভিটামিন বি9কে ধৰি কেইবাটাও বি ভিটামিনে ফেটি লিভাৰত থকা লোকৰ লিভাৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে। সহজ অৰ্থত ই ফেটি লিভাৰৰ বাবে ভাল। ভিটামিন বিৰ প্ৰকাৰ। ভিটামিন বিৰ প্ৰকাৰ অৰ্থাৎ ভিটামিন বি পৰিয়ালৰ সদস্যসকল 8জন। এই সদস্যসকল হৈছে ভিটামিন বি1, ভিটামিন বি2, ভিটামিন বি3, ভিটামিন বি5, ভিটামিন বি6, ভিটামিন বি7, ভিটামিন বি9 আৰু ভিটামিন বি12। এই ভিটামিনবোৰক বিভিন্ন নামেৰেও জনা যায়, যেনে ভিটামিন বি1ক থাইমিন, ভিটামিন বি2ক ৰাইবোফ্লেভিন, ভিটামিন বি3ক নিয়াচিন, ভিটামিন বি5ক পেণ্টোথেনিক এচিড, ভিটামিন বি6ক পাইৰক্সিন, ভিটামিন বি7ক বায়োটিন, ভিটামিন বি9ক ফলিক বা ফলিক এচিড আৰু ভিটামিন বি12ক কোবালামিন নামেৰে জনা যায়। ভিটামিন বি1 কি? ভিটামিন বি1 ভিটামিন বি পৰিয়ালৰ এজন সদস্য। ইয়াক থাইমিন বুলিও কোৱা হয়। আন বি ভিটামিনৰ দৰে ভিটামিন বি1ও পানীত দ্ৰৱীভূত ভিটামিন হয়। আমি খোৱা খাদ্যবোৰ হজম কৰিবলৈ, আমাৰ বিপাকীয় ক্ৰিয়া অৰ্থাৎ মেটাবলিজম ভালদৰে চলি থাকিবলৈ আৰু আমাৰ পেশী আৰু স্নায়ুতন্ত্ৰক ভালদৰে কাম কৰাত সহায় কৰিবলৈ আমাৰ শৰীৰক থাইমিনৰ অৰ্থাৎ ভিটামিন বি1ৰ প্ৰয়োজন হয়। এই ভিটামিনটো শৰীৰত কম সময়ৰ বাবেহে জমা হৈ থাকে, গতিকে ইয়াক দৈনিক সেৱন কৰাটো শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। অতিৰিক্ত ভিটামিন বি1 সেৱন কৰিলে এই ভিটামিন পেচাব আৰু ঘামৰ জৰিয়তে বাহিৰ হৈ যায়। ভিটামিন বি1ৰ উপকাৰিতা। ভিটামিন বি1 এবিধ গুৰুত্বপূৰ্ণ ভিটামিন যে শৰীৰক বিভিন্ন ধৰণে উপকাৰ সাধন কৰে। যেনে ভিটামিন বি1এ কাৰ্বহাইড্ৰেটক উৰ্জালৈ ৰূপান্তৰিত কৰাত সহায় কৰে, যিয়ে আমাক গোটেই দিনটো কাম কৰিবলৈ প্ৰয়োজনীয় শক্তি প্ৰদান কৰে। ভিটামিন বি1এ স্নায়ু কোষৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ই পেশীৰ সংকোচন আৰু স্নায়ুৰ সংকেত পৰিবাহিত কৰাত ভূমিকা পালন কৰে। ভিটামিন বি1এ পাচন এনজাইম সক্ৰিয় কৰাত সহায় কৰে, যাৰ ফলত খাদ্যৰ হজম শক্তি উন্নত হয়। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভিটামিন বি1 বহুত উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ আৰু হৃদস্পন্দন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ভিটামিন বি1এ মগজুৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ই স্মৃতি শক্তি, একাগ্ৰতা আৰু জ্ঞানমূলক কাৰ্য বৃদ্ধি কৰে। ভিটামিন বি1 আৰু ভিটামিন বি12এ ডায়েবেটিছ ৰোগীৰ স্নায়ুৰ বিষ কমোৱাত সহায় কৰিব পাৰে, যাৰ ফলত বিষনাশক ঔষধৰ প্ৰয়োজন কমি যায়। ভিটামিন বি1এ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে, লগতে টেনচনৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে। ভিটামিন বি1এ বৃক্ক আৰু ৰক্ত সঞ্চালন সম্বন্ধীয় সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। ভিটামিন বি1ৰ অভাৱত কি হয়? ভিটামিন বি1ৰ অভাৱত শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে, যেনে ভিটামিন বি1ৰ অভাৱত হাত ভৰিত জিনজিনি, দুৰ্বলতা, হাত ভৰিত বিষ, খোজ কঢ়াৰ অসুবিধা হ'ব পাৰে। গুৰুতৰভাৱে ভিটামিন বি1ৰ অভাৱত বেৰিবেৰিৰ দৰে ৰোগ হ'ব পাৰে। বেৰিবেৰি এনে এক ৰোগ য'ত শৰীৰত পৰ্যাপ্ত পৰিমাণে থাইমিন সৃষ্টি নহয়। বেৰিবেৰিয়ে হৃদযন্ত্ৰ আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে। বেৰিবেৰি দুই প্ৰকাৰৰ, ভিজা বেৰিবেৰি অৰ্থাৎ ৱেট বেৰিবেৰি আৰু শুকান বেৰিবেৰি অৰ্থাৎ ড্ৰাই বেৰিবেৰি। ভিজা বেৰিবেৰিয়ে হৃদযন্ত্ৰৰ ৰক্ত সঞ্চালন তন্ত্ৰত প্ৰভাৱ পেলায়, ফলত হৃদস্পন্দন দ্ৰুত হয়, উশাহ লোৱাত কষ্ট হয় আৰু ভৰি ফুলি উঠে। আনহাতে শুকান বেৰিবেৰিয়ে স্নায়ুৰ ক্ষতি কৰে আৰু পেশীৰ শক্তি হ্ৰাস কৰিব পাৰে, ফলত হাত ভৰি লৰচৰ কৰাত অসুবিধা হ'ব পাৰে, বিভ্ৰান্তি হ'ব পাৰে, আনকি গম্ভীৰ ক্ষেত্ৰত মাসল পেৰালাইচিছৰ সৃষ্টি হ'ব পাৰে। ভিটামিন বি1ৰ অভাৱত একো নাখায় পেট ভৰা অনুভৱ কৰিব পাৰে, যাৰ ফলত ভোক কম হয় আৰু শৰীৰে পৰ্যাপ্ত শক্তি নাপায়। শৰীৰক উৰ্জা পোৱাৰ অসুবিধা হোৱাৰ বাবে সদায় ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে, ফলত ওজন কমি যায়। থাইমিনে আমাৰ পাচন তন্ত্ৰ সঠিকভাৱে কাম কৰাত সহায় কৰে, গতিকে ইয়াৰ অভাৱত বমি, পেটৰ বিষ, কনষ্টিপেশ্যন, ডায়েৰিয়া বা ইনডাইজেশ্যন আদি সমস্যাসমূহ হ'ব পাৰে। ভিটামিন বি1ৰ অভাৱত হৃদস্পন্দন অনিয়মিত হ'ব পাৰে আৰু হৃদযন্ত্ৰৰ মাংসপেশী দুৰ্বল হ'ব পাৰে। ভিটামিন বি1ৰ অভাৱত এলজাইমাৰৰ দৰে সমস্যাকে ধৰি খিংখিঙীয়া, হতাশা, বিভ্ৰান্তি আৰু স্মৃতিশক্তি হেৰুৱাব পাৰে।
ভিটামিন B1ৰ পৰিমাণ বেছি হ'লে কি হ'ব? অত্যাধিক পৰিমাণৰ ভিটামিন B1ৰ পৰা শৰীৰৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ সাধাৰণতে নপৰে, কাৰণ শৰীৰে প্ৰয়োজন অনুযায়ী ভিটামিন B1 শোষণ কৰি বাকীখিনি শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। কিন্তু যদি আপুনি সাপ্লিমেণ্ট গ্ৰহণ কৰি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে গ্ৰহণ কৰিব। তথাপিও কিছুমান ক্ষেত্ৰত ভিটামিন B1 অত্যাধিক সেৱনে দেখা দিব পৰা সমস্যাসমূহ হৈছে বমি, ডায়েৰিয়া, খুজতি, ৰেড ৰাছেছ। কিছুমান লোকে অত্যাধিক পৰিমাণৰ ভিটামিন B1 গ্ৰহণ কৰাৰ ফলত মূৰৰ বিষ অনুভৱ কৰিব পাৰে। ভিটামিন B1 সমৃদ্ধ খাদ্য। আমাৰ শৰীৰে নিজাববীয়াকৈ ভিটামিন B1 উৎপাদন কৰিব নোৱাৰে, সেয়েহে আমি আমাৰ খাদ্যৰ জৰিয়তে ইয়াক লাভ কৰিব লাগে। ভিটামিন B1 যুক্ত কিছুমান খাদ্য হ'ল হোল গ্ৰেইনছ, ব্ৰাউন ৰাইচ, বাৰ্লি, অ'টছ, কুইনোৱা, মটৰ, চানা, মুং দাইল, মচুৰ দাইল, উৰদৰ দাইল, সূৰ্যমুখীৰ গুটি, ৰঙালাওৰ গুটি, ফ্লেক্স চিড, চিয়া চিড, বাদাম, আখৰোট, কমলা, অমিতা, তৰমুজ, গাজৰ, পালেং শাক, কলাবিন, ৰাজমা, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী, চিকেন, লিভাৰ, কণী, মাছ যেনে চেলমন মাছ, টুনা মাছ ইত্যাদি। এই সকলোবোৰতে ভিটামিন B1 থাকে। এটা প্ৰশ্ন উত্থাপন হয় যে কোনটো খাদ্যত কিমান পৰিমাণৰ ভিটামিন B1 থাকিব পাৰে। গতিকে কিছুমান খাদ্য সামগ্ৰীৰ নাম, তাত থকা ভিটামিন B1ৰ পৰিমাণ আৰু দৈনিক প্ৰয়োজনীয়তা শতকৰা হাত দিবলৈ গৈ আছো। দৃশ্য শ্ৰব্যৰ গতি অৱৰোধ কৰি তালিকাখন ভালদৰে চাই লওক। কিন্তু মনত ৰাখিব, এই তথ্যসমূহ কেৱল আপোনাক বিভিন্ন খাদ্যত কিমান পৰিমাণৰ ভিটামিন B1 থাকিব পাৰে তাৰ এটা যাতে থুলমূল অনুমান পাব পাৰে তাৰ বাবেহে দিয়া হৈছে। একে ওজনৰ খাদ্যত একে পৰিমাণৰ ভিটামিন B1 নাথাকিব পাৰে, আৰু প্ৰতিজন ব্যক্তিয়ে একেটা খাদ্যৰ পৰা বিভিন্ন পৰিমাণৰ ভিটামিন B1 শোষণ কৰিব পাৰে। গতিকে এই তথ্যসমূহ কেৱল এটা মোটামুটি অনুমান হিচাপেহে ল'ব। ভিটামিন B1ৰ উপযুক্ত পৰিমাণ কিমান? ভিটামিন B1 বা থাইমিনৰ উপযুক্ত পৰিমাণ বয়স, লিংগ, শাৰীৰিক অৱস্থা আৰু গৰ্ভাৱস্থা বা স্তনপান ইত্যাদি অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ হ'ব পাৰে। যেনে 6মহীয়া শিশুৰ বাবে 0.2 মিলিগ্ৰাম, 7 পৰা 12 মহীয়া শিশুৰ বাবে 0.3 মিলিগ্ৰাম, 1 পৰা 3 বছৰীয়া শিশুৰ বাবে 0.5 মিলিগ্ৰাম, 4 পৰা 8 বছৰীয়া শিশুৰ বাবে 0.6 মিলিগ্ৰাম, 9 পৰা 13 বছৰীয়া শিশুৰ বাবে 0.9 মিলিগ্ৰাম, 14 পৰা 18 বছৰীয়া ল'ৰাৰ বাবে 1.2 মিলিগ্ৰাম, 14 পৰা 18 বছৰীয়া ছোৱালীৰ বাবে 1 মিলিগ্ৰাম, 19 পৰা 50 বছৰীয়া পুৰুষৰ বাবে 1.2 মিলিগ্ৰাম, 19 পৰা 50 বছৰীয়া মহিলাৰ বাবে 1.1 মিলিগ্ৰাম, 19 পৰা 50 বছৰীয়া প্ৰেগনেণ্ট মহিলাৰ বাবে 1.4 মিলিগ্ৰাম, 19 পৰা 50 বছৰীয়া স্তনপান মহিলাৰ বাবে 1.4 মিলিগ্ৰাম, 51 বছৰতকৈ ঊৰ্ধ্ব পুৰুষৰ বাবে 1.2 মিলিগ্ৰাম, 51 বছৰতকৈ ঊৰ্ধ্ব মহিলাৰ বাবে 1.1 মিলিগ্ৰাম ভিটামিন B1ৰ প্ৰয়োজন হয়। কিন্তু মনত ৰাখিব, এই তথ্যসমূহ কেৱল আপোনাক ভিটামিন B1ৰ দৈনিক প্ৰয়োজনীয়তাৰ বিষয়ে এটা যাতে মোটামুটি অনুমান পাব পাৰে তাৰ বাবেহে দিয়া হৈছে। কিন্তু আপুনি নিশ্চয় জানে যে এই পৰিমাণ নিৰ্দিষ্ট নহয়। সময়, পৰিস্থিতি আৰু ব্যক্তি অনুসৰি এই পৰিমাণ সলনি হৈ থাকিব পাৰে। লগতে আপুনি এইটো নিশ্চয়কৈ জানে যে একে বয়সৰ, একে ওজনৰ আৰু শাৰীৰিকভাৱে দেখাৰ একে লোকৰ বাবেও ভিটামিন B1ৰ পৰিমাণ বেলেগ বেলেগ হ'ব পাৰে। তদুপৰি কোনো খাদ্যবস্তুৰ পৰা এজন ব্যক্তিয়ে যিমান পৰিমাণৰ পুষ্টিকৰ উপাদান শোষণ কৰিব পাৰে আনজন ব্যক্তিয়ে সেই পৰিমাণে শোষণ কৰিব নোৱাৰিব পাৰে। গতিকে উচিত এইটোৱে যে আপুনি নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰক, দিনটোৰ ভিতৰত কিবা নহয় কিবা ক্ৰিয়াকলাপ কৰক আৰু নিজৰ শাৰীৰিক অৱস্থা বুজি বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য সেৱন কৰক। সামৰণি। আজি মই আপোনালোকক ভিটামিন B1ৰ বিষয়ে ক'বলৈ চেষ্টা কৰিলো। এই ভিটামিন শক্তি বিপাকীয় ক্ৰিয়াত অৰ্থাৎ এনাৰ্জি মেটাবলিজমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে কোষৰ বৃদ্ধি, বিকাশ আৰু কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভিটামিন B1 পানীত দ্ৰৱীভূত ভিটামিন হয়, সেয়েহে ইয়াক দৈনিক গ্ৰহণ কৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। গতিকে আমি প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ খাব পৰা বস্তু সঠিকভাৱে সেৱন কৰিব লাগে, কাৰণ প্ৰকৃতিৰ পৰা পোৱা খাদ্য বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান বিভিন্ন পৰিমাণত থাকে, যিবোৰক শৰীৰে সহজে হজম কৰিব পাৰে। শেষত মই ক'ব বিচাৰিছো যে মই কোনো ডায়েটিচিয়ান বা খাদ্য বিশেষজ্ঞ নহয়। তথ্যসমূহ যুগুত কৰি মই আপোনালোকক পুষ্টিকৰ উপাদানসমূহৰ বিষয়ে ক'বলৈ চেষ্টা কৰিছো, যাতে ইয়াৰ পৰা আপুনি অলপ হ'লেও উপকৃত হয়। সেয়েহে এই তথ্যসমূহক সম্পূৰ্ণ তথ্য বুলি নাভাবিব, লগতে ইয়াক কোনো ধৰণৰ চিকিৎসা পৰামৰ্শ বুলিও নাভাবিব। যিকোনো স্বাস্থ্যজনিত সমস্যাৰ বাবে সদায় আপোনাৰ ডায়েটিচিয়ান নাইবা ডায়েটৰ জ্ঞান থকা ডক্তৰৰ পৰা পৰামৰ্শ ল'ব। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে আপোনাৰ বহুত বহুত ধন্যবাদ।